আপোনাৰ ডেলিভাৰী নৰ্মেল আছিল নে সিজাৰিং নৰ্মেল এবনৰ্মেল দেউতাক মৰিল মানে ডিভৰ্চ মই মানে তেখেতক মানে মই মৰা বুলি ধৰি লৈছোঁ আৰু ডিভৰ্চ তেতিয়া মৰা ভাবো খানি তই বাহিৰতে প্ৰেক্টিছ কৰি যা মই গৈ আছোঁ দেই দম মানে তই একেবাৰে নাচি নাচি ৰাইজকে আলুৰ দম বনাই পেলাব লাগিব দেই আপোনাৰ ছোৱালীক মাজে মাজে ভেকচিনবোৰ দি আছে নহয় ভেকচিন মানে ভেকচিন অঁ ভেকচিন দিছোঁ মই ভেকচিন দিছোঁ সৰুতে বেবী ফুড কি খাইছিল বেবি ফুড খাইছিলোঁ কিবা কিবি খাইছিলোঁ বেবি ফুড খাইছিলোঁ দেউতাক নোহোৱাকৈ অকলে অকলে ছোৱালীজনীক ডাঙৰ কৰিবলৈ আপোনাৰ কষ্ট হোৱা নাই নাই আৰু যদি কষ্ট হৈছেও মই গম পোৱা নাই আচলতে মাইনাৰ মুখখন দেখিলে মই চব কষ্টই পাহৰি যাওঁ সেইকাৰণে চাগে মানুহে কয় মাতৃত্ব এক সাধনা এক মহান ত্যাগ মই কিন্তু এইবোৰ একোৱেই ত্যাগ চিয়াগ কৰিবলগীয়া হোৱা নাই দেই মাত্ৰ যিমান পাৰোঁ মই মোৰ মাইনাক মৰম কৰিবলৈ চেষ্টা কৰিছোঁ তাইৰ মৰমতে আনকি মোৰ বাপুৰ মৃত্যুটো মোৰ চকু পানী নোলাল জানে বাপুৰ মৃত্যু মই একো বুজা এইবোৰ আপুনি বুজি নাপায় মই এনেই গ'লো মই উঠাই ল'লোঁ মই এনেই